পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব অঞ্জন জ্যোতি বৈশ্যৰ কলমৰ দ্বাৰা নিগৰিত আৰু উৎপল মেধিৰ কণ্ঠত আধুনিকতা। কোন দিশে আজি শিক্ষাৰ মেৰুদণ্ড, জীৱশ্ৰেষ্ঠই কৰি আছে জঘন্য কাণ্ড। নাই কোনো নীতি নিয়ম আৰু মানৱতা, কেওফালে লাঞ্ছনা বাঞ্ছনা আৰু দানৱতা। অন্ন বস্ত্ৰৰ পম খেদি অভিভাৱক ব্যস্ত, সস্তীয়া জনপ্ৰিয়তাৰ বাবে সন্তানৰ চুটি বস্ত্ৰই শ্ৰেষ্ঠ। অভিভাৱকে প্ৰয়োজন পূৰণ কৰি হৈ পৰে নিঃসংগ, আধুনিকতাৰ ফুটে একাংশক কৰিছে উলংঘ। বিলুপ্তিৰ পথত আজি পুৰণি সংস্কৃতি আৰু পৰম্পৰা, বৰ্তমানৰ কৰ্মৰাজিও আকাশত চামতা। কেতিয়ালৈ বুজিম আমি আধুনিকতাৰ সৎ ব্যৱহাৰ, পশ্চিমীয়া সংস্কৃতিয়ে অসমীয়াক কৰিছে চাৰখাৰ। যা যা মাৰ মাৰ মাজনিশাৰ বাক্য, সঁচাকৈ আধুনিকতাৰ এক জটিল ভাষ্য। খোৱা বোৱা পাহৰি হৈ পৰে যন্ত্ৰ, নতুন প্ৰজন্মৰ জীৱন গতি হৈ পৰিছে ভ্ৰষ্ট।